হেল্ল' নমস্কাৰ সকলোকে মই ধৰিত্ৰীক মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ট্ৰাই কৰিম ভাবিলোঁ আপোনালোককো দেখাওঁ এটা মজা টেষ্টি ৰেচিপি। ব'লক প্ৰথমতে পপকৰ্নৰ পেকেট এটা লৈ লওঁ। পপকৰ্নৰ পেকেটটো আমি ধুনীয়াকৈ কাটি ল'ম। এখন ভাল চোকা কেঁচি ল'ব আকৌ ভালকৈ ধুনীয়াকৈ সমানে কাটি ল'ব। তাৰপিছতে এটা কুকাৰ ল'ব। কুকাৰটো জুইত গেছত পাতি দিব। তাৰপিছত পেকেটটোৰ ভিতৰত যিমানকণ থাকে সিমানকণ চেপি উলিয়াব। কাৰণ আমি পইচা দি আনিছোঁ ন, চবটো উচুল হ'বই লাগিব। গতিকে যিমান পাৰে সিমান চেপি উলিয়াব আৰু এখন চামুচে অকণমান লৰাই মেলি দিব। লৰাই গম পাব নহয় এটা দুটাকৈ যেতিয়া ফুটিব তেতিয়া ঢাকনখন অলপ লৰাই দিব। মাজে মাজে চাই থাকিব ফুটে নে নুফুটে। এয়া আমাৰ পপকৰ্ন ৰেডি হৈ গ'ল। মই এতিয়া খাওঁ। মোৰ ৰেচিপিটো কেনেকুৱা পালে বাৰু আপোনালোকে প্লিজ জনাব দেই। অকণমান ধেমালি কৰিলোঁ, চৰি বেয়া নাপাব দেই। বাই।